অকনো বিচাৰি পোৱা নাই। আজি কি হ'ব? মোক আজি মানুহজনে মাৰিলে। আজি মোক ছাগলী বিচাৰি নাপালে মোক একেবাৰে মানে ঘৰত থাকিব নিদিব। এৰা ছাগলী তুমি বিচাৰি পালানে? মই গোটেই জংঘলখন ঘূৰি ফুৰিলো, ছাগলীটো কিন্তু নাপালো দেই। কি হ'ল ঠিক নাই আৰু। তই ভালকে কাম এটা কৰিব নোৱাৰা না। মোক কাম আছিলে বুলিহে তোক মই ছাগলীটো বিচাৰিবলৈ দিছিলো। তই সেইটোকে কৰিব নোৱাৰিলি ন? আইও ইমান জংঘলখন অকলে অকলে বিচাৰিছো, মোক কিমান ভয় লাগিছে, তথাপি মই বিচাৰিছো। মই গম পালো দে বিচাৰিছ। ইয়াত মই কথা লাগিছে মাওতে গৈছে তোৰ ভাগৰ মোৰ লগত। আইও দেখিলানে বাৰু, মই ইমান জংঘলখনত ছাগলীটো বিচাৰিলো আৰু এতিয়া মোক সেইষাৰে কথা শুনালে ন আপুনি? কি হ'ল? কি বিচাৰি ফুৰিছিলি? মেকুৰী বাই, তই ক'ৰ পৰা আহিলি? মই গোটেইখন গাঁৱত ঘূৰিলো, কোনোৱে মোক ভাতেই নিদিলে। মই জংঘললৈকে ওলাই আহিলো। তই সেই বুলি জনা হলে মই আমাৰ ঘৰতে দিলোহেঁতেন নহয় ভাত। হয় নেকি? মই গৈ আছো নহলে। তই কিন্তু মোক এটা কাম কৰি দিব লাগিব, গম পাইছনে? সেই কামটো কৰি দিলেহে মই খাবলৈ দিম। তই বেলেগ মানুহৰ ইমান লালচি নহবি নহয় ডেপেচি মাহী। কি কাম আছে জলদি, মোৰ ভোক লাগিছে। মোক কিন্তু ভাত দি লবি আগতে দেই। আইও লুভুনি, তই ভাত খাবলৈ বাদ দে। মই আগতে ছাগলীটো বিচাৰি লওঁ, তাৰপিছত তোক মই ভাত দিম। তই অকল খবৰটো দিলেই হ'ব। আইও সিটো ছাগলী চোৱা বোলে ক'ত ঘূৰি ফুৰিছে। কোনো গাঁৱৰ মানুহ নাই, কোনো নাই, ইয়াৰ মালিক নাই চাগে। মই খামেই ৰখ তাতে আৰু মই এতিয়া লেলা মানুহ, এতিয়া তোক মই ধৰিলো মানুহ ক'ত ঘূৰি ফুৰিছে বাৰু? আইও মই পেটৰ নহয় সিও চম্পকহে। মই পাহৰি গলো। তহঁতৰ কথা আজিকালি ধৰিবই নোৱাৰো, মানুহবিলাকৰ নামবিলাক পাহৰি থাকো। হয় নেকি? তই ক'ত গৈছিলি? ইয়াত যে ছাগলীটো খেদি আছে, তহঁতৰ ছাগলী নেকি? আমাৰ ছাগলীটো আছিলে মানে ঘৰৰ পৰা ওলাই আহিলে যে একদম মই ঘৰলৈ নিবলৈ গৈ আছো। কি কথা শুনা লাগিছিল মোৰ কথাটো। আৰু পঘা এডাল লৈ আহিব লাগিছিলে, তই তেতিয়া ধৰিব পাৰিলিহেঁতেন। মই ঘৰৰ পৰা আহোঁতে পঘা এডাল লৈ অহা নাই যে, এতিয়া দেখি আকৌ পঘাডালৰ কথা মনত পৰিছে। কিন্তু কি কম বাৰু, উপায় নাই নহয়। তোৰ ভাগৰ ছাগলী নহয় যেন পাইছো দেই। তই মিছা কথা ক'বলৈ আহিছে। ছাগলী বিচাৰিবলৈ আহিছে, সি আকৌ পঘা এডাল অনা নাই। কুছটো গড়বড় হে যেন লাগিছে দেই। আইও কুছটো গড়বড় হে। একো গড়বড় হোৱা নাই দেই। মোৰ ঘৰৰ ছাগলী, মোৰ কথা তই আহি ক'বলৈ কি দৰকাৰ হে? তই নিজৰ ছাগলী যদি একো নাই বাৰু, যদি বেলেগৰ হয় বাৰু গম পাব লাগিলে কৈ দিলো মই, গোটেই গাঁৱৰ মানুহকে মাতিম। আইও এইজনী যে বৰ ডাংকাখীয়া তাই পৰা কিন্তু চম্ভালি থাকিব লাগিব মোক নিজকে। কি কৈছো যে আছনো? হ'ব দে, মই গৈ থাকো দে। যা সোনকালে যা। তই কুছটো গড়বড় হে যেন লাগিছে দেই। কি হ'ব ঠিক নাই। সেইজনী ঢেপেচি মাহী নহয় নে বাৰু? হয় মই ঢেপেচি মাহী। আহিলেও ঢেপেচি মাহী। আইও মোৰ ভাগৰ ছাগলীজনী হেৰালে। মই তাত পোৱা নাই, গম পাইছনে? গোটেই দিনটো বিচাৰি ফুৰিছো। তই দেখিছিলি নেকি ছাগলীজনীক? আইও মই ছাগলীজনীৰ লগতে আছিলো অথনি ক'ব পাৰি, গম পাইছনে? তই ছাগলীজনীৰ লগত আছিলি, তই মোক অথনিৰ পৰা একে কথা কোৱা নাই কেলে? মই অথনিৰ পৰা সেইটোকে বিচাৰি ফুৰিছো, ছাগলীজনীকে। ক'ত আছে কওঁ জল্দি কৰ। আইও গাঁৱৰ চম্পক যে সেইডালে একেবাৰে নিজৰ ঘৰ ছাগলী বুলি একেবাৰে ভয় কৈছে নহয়। সি কিন্তু তাৰ মতলবটো মই ধৰিব পৰা নাই। বৰ ডেঞ্জাৰ যেন লাগিছে দেই। বৰ ভয়ানক খাব ছাগলী খাবই চাগে সি। মই মৰিলো দেই। মই মৰিলো উপায় নাই। তাৰ পৰা দেখিছনে সি এনেকুৱা হেৰামি হলে। আইও মই কিমান দুখত বিচাৰি ফুৰিছো দিনটো। আমিতে মোক ছাগলীজনী খাই পেলাব দে। তোক মই কৈ আছো ৰ। ঢেপেচি মাহী জল্দি যা। এই মোৰ লগত কথা লাগছা মাৰি টাইম পাছ নকৰিবি। যা। আইও মই তোৰ লগত টাইম পাছ কৰিব নোৱাৰো। মই সোনকালে যাব লাগিব। আমাৰ ঘৰত যা, সেইফালে নাযাবি ছাগলী। আইও চম্পক তোৰ লাজ নাই ন? তোৰ আমাৰ ছাগলীজনী তই খেদিলৈ ঘূৰি ফুৰিছ আৰু মই গোটেই দিনটো ছাগলী বিচাৰি তই চম্পক কেনেকুৱা বাৰু? তই আজিকালি বহুত বদমাছি হলি ৰ। তোক মই তোৰ মা বাপেক লগাই মই এটা গাঁৱৰ মিটিং বহাম ৰ। তেতিয়াহে তোক পানিচমেণ্ট দিলে তই যদি চিজিল লাগ। তই কৈছো নহয় ৰ। মই তোক ঘৰত গৈ আছো ৰ। ডেপেচি মাহী সেইটো আমাৰ ঘৰ ছাগলীয়ে। আইও সেইটো আমাৰ ঘৰ ছাগলী কথা ক'বলৈ আহিছ? সেইটো আমাৰ ঘৰ ছাগলী নহয়, তহঁতৰ ছাগলী বুলি যে কৈছ। কি প্ৰমাণ আছে তই দেখাব পাৰিবি? মই প্ৰমাণ দেখাব লাগে? মোৰ নিজৰ ছাগলীজনী প্ৰমাণ দেখাব লাগে? তই কথা ক'বলৈ আহিছ? মোক চম্ভালি কথা কবি ঢেপেচি মাহী।
তোক এনেকে নামান তই ছাগলী এনেকে এৰি নিদিবি মই গম পাইছো মই আজি গাঁৱৰ মানুহ মাতিম তই যাব লাগিব কিন্তু তই নগলে মোক ৰেহাই নাপাবি তোক মই উঠাই নিমি একদম তই পুলিচৰ ওচৰত গতাই দিম মই গাঁৱৰ মানুহে কি জানে ছাগলীটো কা ছাগলী মই বুদ্ধি বাধা কৈ গাঁৱৰ মানুহ ফুচলাই দিম তাৰপিছত ছাগলীটো মোৰ আৰু বিন্দাছ খাব পাৰিম তই থাকি লাভ নাই কিন্তু দেই তই গাঁৱৰ মানুহৰ ওচৰত যাবলৈ ৰেডি মা ধেপেচি মাৰি টেনচন নলবি মই গৈ আছো তই মাত মুঠতে মানুহ মই যাবলৈ ৰেডি আছো ঠিক আছে আহিব এতিয়া মই গাঁৱৰ মানুহ খবৰ দিলেই হ'ব তই ধেপেচি মাৰি কি হ'ল কহ মোৰ ছাগলীজনী আহি গম পাইছো দেখে এই চম্পকদালে নিজৰ বুলি কৈছে দেখিছিলে মই কি কম তই টেনচন নলবি মই তোৰ ছাগলী যদি হয় তেতিয়াহ'লে তই এনেও পাবি মই গৈ আছো ধেপেচি মাৰি কি হৈছে কহ তোৰ ইমান বকি আছে বেলবেলাই আছে কেলে বকো দতি আপুনি মোক ধেপেচি মাহী বুলি ক'ব নালাগে আৰু মোৰ লাজ লাগিছে আপোনাতকে কিমান সৰু আপুনি দেখাওকচোন বাৰু আকৌ আপুনি মোক ধেপেচি মাহী বুলি কৈ দিছে যে হেৰি নহয় আমাৰ ছাগলীজনী হেৰালে এই চম্পকদালে একেবাৰে ৰখাই থৈ দিছে ন ছাগলীজনী নিদিও কেনেকুৱা মানুহ বাৰু চম্পকদা সঁচাকে বহুত বদমাছি আকৌ গম পাইছনে তই টেনচন নলবি ধেপেচি মাহী তই টেনচন নলবি বয়সত মোতকে সৰু হ'ব পাৰে গাঁৱৰ মানুহে চবে ধেপেচি মাহী বুলি কয় যে কৈছো আৰু তই বেয়া নাপাবি মই ছাগলীটো দিহে আহিম তই টেনচন নলবি তহঁতিখন কি কথা পাতি আছো ইয়াত ইমানকে নকবি কণভনী মাক এই চম্পকদালে আমাৰ ছাগলীটো ধৰি ৰখাই থৈ দিছে ইয়াক আজি আমি কিবা এটা কৰিব লাগিব গম পাইছনে কণভনী মাক ধেপেচি মাহী তই টেনচন নলবি তাৰ ভাগে যদি ছাগলী নহয় টেনচন ল'ব লাগে অঞ্চলত অন্যায় হ'ব নিদিওঁ আমি তই টেনচন নলবি কি হ'ল ধেপেচি মাহী তই ভয় খাই গলি নি বেছি গোটাই লাভ নাই কোনোৱে মোৰ পৰা ছাগলীটো বচাব নোৱাৰে তই টেনচন নলবি তই সেইটো কথা বাদেই দে তোৰ ছাগলী গ'ল মোৰ ছাগলী এনেই মোৰ ছাগলী কৈ আছ চব মিটিঙলৈ আহিলে নে বাৰু নে আৰু মানুহ আহিবলৈ আছে মিটিঙলৈ চব আহিলে তোৰ টেনচন নলবি আৰু এতিয়া চম্পক তোৰ যদি নিজৰ ছাগলী হয় তেতিয়া ইয়াত তোৰ কি প্ৰমাণ আছে কম ছাগলীজনী ডিঙিত যে ৰছীডাল লগোৱা আছে সেইডালে মোৰ কালি বজাৰৰ পৰা মই কিনি আনিছোহে তই কেতিয়াবা বজাৰৰ পৰা কিনি আনিলি মই বজাৰৰ পৰা কিনি আনি হেৰা ছাগলী লগাইছো তই আকৌ সেই এনেই মোৰ বুলি ক'বলৈ আহিছ কথা নাই তই বদমাছি মোৰ ছাগলী বুলি কৈ তত নাই ৰছীডালৰ ছাগলী ৰছীডালে তই আনিছ বুলি কৈছ আয়ো চম্পক তই উল্টা পুল্টা কথাবোৰ বকি নাথাকিবি একদম সিধা পইণ্টত আয়ো খুৰা আপুনি যে তেনেকুৱা কথাবোৰ কৈ আছে মোৰ ছাগলীটো মোৰ কথা আপোনালোকে যিমান চিঞৰি বাখৰি থাকিলেও কাম নাই আয়ো চম্পক তই বেছি কথা কৈ আছ নেকি বাৰু পুলিচৰ ওচৰত চব যাব লাগে নেকি ছাগলীটোৰ কাৰণে তই চব কথা ক'লে নহ'ব নেকি তোৰ মানি ল তোৰ সেইটো ছাগলী নহয় আমি চব কথা গম পাইছো তোৰ মানি ল তোৰ ছাগলী নহয় বুলি চম্পক তই ধৈৰ্য সীমা বাঢ়ি হৈ গৈছ কৈ দিছো মই এই চম্পক এতিয়া মানুহবোৰে বকি বেলবেলাই আছে কি হ'ব ঠিক নাই এতিয়াও নিজকে এতিয়া চম্ভালি নাৰাখো বা ছাগলীজনী দি নিদিয় তোৰ হ'লে পিছত গৰ্ব হৈ যাব ছাগলীজনী মোৰ নহয় মই তাইক ভকতি ধেপেচি দেখিহে মোৰ ভাগৰ বহুত লোভ লাগিছিলে সেইকাৰণে মই ছাগলীজনী ধৰি ৰাখিছিলো দেখিলা ছাগলীটো নহয় শকত ধেপেচা ছাগলী দেখিলেই তাক খাবলৈ মন গ'লে হ'ব নে বাৰু লোকৰ ছাগলীজনী খাবলৈ পায়নে ধেপেচি মাৰি চৰি দেই মই বহুত ভোক লাগিছিলে আৰু তাতে আকৌ ছাগলীজনী দেখিলো এনেকে ৰখি থাকো বাৰু ধেপেচি মাৰি দেখিলে খাবলৈ পায় ন ইমান বেছি লোভীয়া হ'ব নাহিবি দেই চম্পকৰ পৰা দেখিছা আমি চবে কাম বন এৰি পিনে আহিবলগীয়া হৈছে বাৰু বোপাই চম্পক হ'ব দে আজিলে এতিয়া মিটিংখন সামৰিলে ভাল হ'ব নেকি তইতো মানি লবি আৰু ইয়াতকে আৰু কি কৰিবি ঠিক আছে চম্পক মই কিন্তু আজি কাৰণে চবে গাঁৱৰ মানুহে চবে কথা ক'লে বুলিহে বা তই এই দিলি বুলিহে মই তোক মাফ কৰিলো নহ'লে মই কিন্তু ডাইৰেক্ট গলোহেঁতেন ধেপেচি মাহী মোক মাফ কৰি দিয়া ধেপেচি মাহী হ'ব দে চম্পক হ'ব দে আজি কাৰণে মই তোক মাফ কৰি দিলো